আমি অলপ দিনৰ আগৰ পৰা দেখিয়ে আছোঁ আগতে আমি হিন্দু মুছলিম এইবিলাক বস্তু ইমান মনত অহা নাছিল এতিয়া ৰিচেণ্টলি হিন্দু মুছলিম মানে অলপ বিভাজন অকণমান ইটো সম্প্ৰদায় আনটো সম্প্ৰদায়ক বেয়া পোৱা পুৰি হৈছে অলপমান দেখিছোঁ অকণমান সংঘৰ্ষ মানে ষ্টাৰ্ট হৈ গৈছে আৰু সৃষ্টি কৰিব চেষ্টা কৰি আছে কিয় হৈছে বুলি ভাবে অসমত এনেকুৱা ধৰণৰ পৰিস্থিতি সেইটোৱে মই কৈছোঁ যে আজিৰ তাৰিখত বিভিন্ন শক্তিয়ে এটা সুযোগ ল'বলৈ ব্যৱস্থা লৈ আছে সেইটো মানে হিন্দু সমাজতো আছে মুছলমান সমাজতো আছে মানে তাতে বহুতো ৰাজনৈতিক কথা কিছুমানো অলপ গোলমাল কিছুমানো তাতো অলপ চলপ জড়িত আছে ৰাজনৈতিকভাৱে মই আপোনাক সুধিছোঁ এইটো ৰাজনৈতিকভাৱে ৰাজনৈতিক গোলমালো কিছু আছে কিন্তু সুযোগটো কোনে দিছে সুযোগটো প্ৰথমে কিছু অপৰাধী মূলক মানে মনৰ মানুহে দিছে তাত মানে সমাজে মাত নমতাৰ কাৰণে তেতিয়া তৃতীয় শক্তিয়ে তাত সুযোগ লৈছে নহয় জানো আজি যদি হিন্দু যুৱক এজনে যদি মুছলমান যুৱতী এগৰাকীক মুছলমানৰ মানে ল'ৰা বুলি কৈ পৰিচয় দি পেলাই যদি বিয়া পাতিবলৈ যায় তেনেকুৱা কৰিবলৈ যায় তে আমাৰ হিন্দু সমাজে প্ৰথমে তাক বাধা দিব লাগিব যাতে তেনেকুৱা ধৰণৰ যাতে এটা বেয়া মানে এটা তালে মেছেজ যাতে নাযায়